Hello everyone, welcome back to mostlypay. আজি ভিডিঅ'ত ভাৰতৰ প্ৰধান মন্দিৰসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, চেনেলটোক সাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। ভাৰতৰ মন্দিৰসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি: নাগাৰ শৈলী, দ্ৰাবিড় শৈলী, বেছৰ শৈলী। নাগৰ শৈলী উত্তৰ ভাৰতৰ মন্দিৰসমূহক সাধাৰণতে নাগৰ শৈলী বুলি জনা যায়। উচ্চ আৰু বৰ্গাকাৰ শিখৰ থকা মন্দিৰবোৰক সাধাৰণতে নাগৰ শৈলী মন্দিৰ হিচাপত ধৰা হয়। উদাহৰণস্বৰূপে খাজুৰাহো মন্দিৰ, কাশী বিশ্বনাথ মন্দিৰ। দ্ৰাবিড় শৈলী মন্দিৰ দক্ষিণ ভাৰতৰ মন্দিৰবোৰক দ্ৰাবিড় শৈলী মন্দিৰ হিচাপে জনা যায়। বৃহৎ গোপুৰাম আৰু স্তৰীকৃত পিৰামিড আকৃতিত গঠন কৰা মন্দিৰবোৰক দ্ৰাবিড় শৈলী মন্দিৰ হিচাপে পৰিচিত। উদাহৰণ হিচাপে মীনাক্ষী মন্দিৰ আৰু বৃহদেশ্বৰ মন্দিৰ। বেছৰ শৈলী মন্দিৰ নাগৰ আৰু দ্ৰাবিড় শৈলীৰ সংমিশ্ৰণত নিৰ্মাণ কৰা মন্দিৰবোৰক বেছৰ শৈলী মন্দিৰ বোলা হয়। উদাহৰণস্বৰূপে বাদামী গুহা মন্দিৰ, পাট্টাডাকাল মন্দিৰ। মহামৃত্যুঞ্জয় মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰ অসমৰ নগাঁৱত অৱস্থিত হিন্দু দেৱতা শিৱৰ প্ৰতি উৎসৰ্গিত মন্দিৰ। ইয়াক শিৱলিংগৰ ৰূপত নিৰ্মিত কৰা হৈছে। ই 126 ফুট উচ্চতাত বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ। মামা ভাঞ্জা মন্দিৰ এই মন্দিৰ ছত্তীশগড় ৰাজ্যত অৱস্থিত। যদিও এই মন্দিৰটো ভগৱান শিৱৰ নামত উৎসৰ্গিত, কিন্তু ইয়াক মামা ভাঞ্জা মন্দিৰ নামেৰে পৰিচিত। কোৱা হয় যে মামা আৰু ভাঞ্জা দুজন শিল্পকাৰ আছিল, যিয়ে মাত্ৰ এদিনতে এই মন্দিৰটো সম্পূৰ্ণ কৰাৰ কাম পাইছিল আৰু দুয়োজনে এদিনতে এই মন্দিৰটো নিৰ্মাণ কৰি উলিয়াইছিল। সেয়েহে ইয়াক মামা ভাঞ্জা মন্দিৰ নামেৰেও পৰিচিত হৈ পৰিল। কেৰালা ৰাজ্যৰ দুটা প্ৰসিদ্ধ মন্দিৰ হৈছে শ্ৰী পদ্মনাভ স্বামী মন্দিৰ আৰু শবৰীমালা মন্দিৰ। শ্ৰী পদ্মনাভ স্বামী মন্দিৰৰ প্ৰধান দেৱতা ভগৱান বিষ্ণু। ই কেৰালা ৰাজ্যৰ তিৰুৱনন্তপুৰমত অৱস্থিত। ৰাজা মাৰ্তাণ্ডাক ইয়াৰ সৃষ্টিকৰ্তা হিচাপে জনা যায়। শবৰীমালা মন্দিৰৰ প্ৰধান দেৱতা হৈছে প্ৰভু আয়প্পন। এই মন্দিৰো কেৰালা ৰাজ্যতে অৱস্থিত। এই মন্দিৰৰ সৃষ্টিকৰ্তা স্বীকৃতিপ্ৰাপ্ত কাৰিকৰ পৰশুৰাম বুলি জনা যায়। কৰ্ণাটক ৰাজ্যৰ দুটা প্ৰধান মন্দিৰ হৈছে বিৰুপাক্ষ মন্দিৰ আৰু গোমটেশ্বৰ মন্দিৰ। বিৰুপাক্ষ মন্দিৰৰ প্ৰধান দেৱতা ভগৱান শিৱ। ই কৰ্ণাটক ৰাজ্যত অৱস্থিত। কৃষ্ণদেৱ ৰায়ক ইয়াৰ প্ৰতিষ্ঠাপক বুলি জনা যায়। ভাৰতৰ কৰ্ণাটক ৰাজ্যত শ্ৰৱণবেলগোল নামৰ তীৰ্থস্থানত গোমটেশ্বৰ মন্দিৰ আছে, যিটো মন্দিৰক বাহুবলী মন্দিৰ বুলিও জনা যায়। উৰিষ্যা ৰাজ্যৰ দুটা প্ৰধান মন্দিৰ হৈছে কোণাৰ্ক সূৰ্য মন্দিৰ আৰু লিংগৰাজ মন্দিৰ। কোণাৰ্ক সূৰ্য মন্দিৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। ইয়াক নৰসিংহদেৱে নিৰ্মাণ কৰিছিল। কোণাৰ্ক সূৰ্য মন্দিৰক ব্লেক পেগোডা বুলিও কোৱা হয়। শিৱৰ প্ৰতি উৎসৰ্গিত লিংগৰাজ মন্দিৰটো উৰিষ্যাৰ ভুৱনেশ্বৰ জিলাত অৱস্থিত অন্যতম পুৰণি মন্দিৰ। গুজৰাটৰ দুটা প্ৰধান মন্দিৰ হৈছে সমৰনাথ মন্দিৰ আৰু দ্বাৰকাধীশ মন্দিৰ। সমৰনাথ মন্দিৰ ভগৱান শিৱৰ দ্বাৰা জ্যোতিৰ্লিংগৰ এটা আৰু হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ বুলি গণ্য কৰা হয়। ইতিহাসত উল্লেখ আছে যে এই মন্দিৰটো মহম্মদ গজনী, আলাউদ্দিন খিলজী আৰু আন বহুতো শাসকৰ দ্বাৰা আক্ৰমণ কৰা হৈছিল আৰু ধ্বংস কৰাও হৈছিল, কিন্তু প্ৰতিবাৰে ইয়াক পুনৰ নিৰ্মাণ কৰা হৈছিল। দ্বাৰকাধীশ মন্দিৰ গুজৰাটত অৱস্থিত। গুজৰাটৰ দ্বাৰকা চহৰত 5000 বছৰ পূৰ্বে মথুৰা এৰি ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকা নগৰ প্ৰতিষ্ঠা কৰিছিল। মধ্যপ্ৰদেশ ৰাজ্যৰ তিনিটা প্ৰধান মন্দিৰ হ'ল খাজুৰাহো, হাছীৰ স্তূপ, কান্দৰীয়া মহাদেৱ মন্দিৰ। মধ্যপ্ৰদেশৰ ছতলপুৰ জিলাত অৱস্থিত খাজুৰাহোৰ মন্দিৰসমূহ প্ৰায় 950 পৰা 1050 খ্ৰীষ্টাব্দৰ ভিতৰত চান্দেল ৰাজবংশৰ ৰজাসকলে নিৰ্মাণ কৰিছিল। হাছীৰ স্তূপ সম্ৰাট অশোকে নিৰ্মাণ কৰিছিল। কান্দৰীয়া মহাদেৱ মন্দিৰক চতুৰ্ভুজ মন্দিৰ বুলিও জনা যায়, যিটো ৰজা যশোবৰ্মনে নিৰ্মাণ কৰিছিল। অমৃতসৰৰ স্বৰ্ণ মন্দিৰ পঞ্জাৱৰ অমৃতসৰত নিৰ্মিত এই স্বৰ্ণ মন্দিৰৰ শিখসকলৰ আটাইতকৈ ডাঙৰ গুৰুদ্বাৰা। ইয়াক আৰম্ভ কৰিছিল চতুৰ্থ শিখ গুৰু ৰামদাসে। উত্তৰাখণ্ড ৰাজ্যৰ চাৰিটা প্ৰধান মন্দিৰ হৈছে গংগোত্ৰী, যমুনেত্ৰী মন্দিৰ, কেদাৰনাথ মন্দিৰ, বদ্ৰীনাথ মন্দিৰ। তামিলনাডু ৰাজ্যৰ কেইটামান প্ৰধান মন্দিৰ হৈছে ৰামানাথন স্বামী মন্দিৰ, মীনাক্ষী মন্দিৰ, কপালেশ্বৰ মন্দিৰ, বৃহদেশ্বৰ মন্দিৰ, অন্নমালাইৰ মন্দিৰ। বৃহদেশ্বৰ মন্দিৰ তামিলনাডুৰ তাঞ্জোৰত অৱস্থিত ভগৱান শিৱৰ মন্দিৰ। ই বিশ্বৰ প্ৰথম আৰু একমাত্ৰ মন্দিৰ যিটো গ্ৰেনাইটৰ দ্বাৰা নিৰ্মিত। তিৰুপতি ভেংকটেশ্বৰ মন্দিৰ অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত অৱস্থিত ভগৱান বিষ্ণুৰ বিখ্যাত তিৰুপতি ভেংকটেশ্বৰ মন্দিৰ। ইয়াক 7 পৰ্বতৰ মন্দিৰ বুলিও জনা যায়। কামাখ্যা মন্দিৰ অসমৰ নীলাচল পাহাৰত অৱস্থিত।
কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। কামাখ্যা মন্দিৰত প্ৰতি বছৰে অম্বুবাচী মেলাৰ আয়োজন কৰা হয়। মহাবোধি মন্দিৰ। মহাবোধি মন্দিৰ বোধগয়াত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। ইয়াতেই সিদ্ধাৰ্থ গৌতমে বুদ্ধিত্ব লাভ কৰিছিল। বোধগয়া ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী পাটনাৰ পৰা ৯৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত। মন্দিৰৰ পশ্চিম দিশে পবিত্ৰ বোধিবৃক্ষজোপাও অৱস্থিত।